লক্ষিন্দৰ মেয়ে ঘৰ ভিতৰত শুই আছে তাক দংশন কৰ মই বাৰু এই অকমান শৰীৰত কেনেকৈ দংশন কৰিম নাই নোৱাৰি পাই মই লক্ষিন্দৰক দংশন কৰিব নোৱাৰি পাই সি তোৰ মাতৃৰ আদেশ তই পালন কৰিবই লাগিব লক্ষিন্দৰক দংশন কৰিবই লাগিব কালিনাগে লখাই মুখাই লখাই মুখাই তই দংশন কৰিবই লাগিব এয়া তোৰ মাতৃৰ আদেশ তই পালন কৰিবই লাগিব দেখি আছো তই দংশন কৰিবই লাগিব এয়া তোৰ মাতৃৰ আদেশ তই পালন কৰিবই লাগিব ঠিক আছে মই মনোহৰ কথাই শুনিছো মই লক্ষিন্দৰৰ পদস্থানতে শয়ন কৰি থাকো শয়ন কৰোঁতে যদি লক্ষিন্দৰে মোক বনাঘাত কৰে তেন্তে সেই চেগতে মই লক্ষিন্দৰক দংশন কৰোঁ ঠিক আছে মই লক্ষিন্দৰৰ পদস্থানতে শয়ন কৰোঁ